Hello everyone, স্বাগতম জনাইছো মোৰ অন্য এটা নতুন ভিডিঅ'লে আৰু বহুত দিনৰ মূৰত এটা ভিডিঅ' ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে চাই ভাল পাব। 18 তাৰিখে মই ভিডিঅ' দিছিলোঁ। আজি হ'ল 24 মে' আৰু আজি আমাৰ কলেজত আছে বিহু, শেহতীয়া বিহু আৰু তো তাকে বোলো আপোনালোকক অকণমান কিবা দেখাম সেইবুলি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আৰু এইকেইদিনটো মই ভিডিঅ' কৰা হোৱাই নাই, তো সেইটো কাৰণে ভিডিঅ' এটা ষ্টাৰ্ট কৰি দিছোঁ। আশা কৰিছোঁ আপোনালোকে শেষৰলৈকে ভিডিঅ'টো চাব আৰু মোক মৰম দিব। ৰাতিপুৱাই ভাত চাত খাব মন নাযায় আৰু একদম ৰাতিপুৱা হৈ থাকিলে, তো সেইটো কাৰণে অকণমান পানী খাম। অকণমান ঠাণ্ডা পানী খাম আৰু বেলেগ একো নাখাওঁ। গা পা ধুই মেলিও আহিলোঁ, এতিয়া আজৰি আৰু লাহেকৈ কলেজলৈ ওলাম। আৰু এতিয়া একেকোবে ৰেডি হৈ লওঁ, তাৰপাছত আপোনালোকক আকৌ লগ পাম। আমি এতিয়া বিহুলৈ যাবলৈ ৰেডি। এয়া জানমণি, এইফালে আমাৰ আইদেউসকল, এইফালে মই, এইফালে আমাৰ ভণ্টিসকল। সিহঁতি নাযায় বোলে, এতিয়া আমি গৈ লওঁ হয়নে? কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব আমাক। আৰু এতিয়া গৈ লওঁ, পিছলৈ যাব পাৰিম নাই? ৰুমমেট দুজনী নাযায় হেনো, সিহঁতি একো নহয়। কেলৈ নাযাওঁ? কিতাপ পঢ়িবি নেকি? কাপোৰ নাই মোৰ যাবলৈ, নানিলে বোলে ঘৰৰ পৰা কাপোৰ, সেইটো কাৰণে। কাৰণ মানে মেখেলা চাদৰ পিন্ধি যাব দিছেতো, সেইটো কাৰণে আমি ওলাই মেলি ৰেডি। ছেশ্যন পূৰা। মই পিছে ভিডিঅ' কৰাতহে লাগিছোঁ দেই। আমাৰ ধুনীয়া ছোৱালীবিলাক এইপিনে চাওক। এফালৰ পৰা প্ৰাৰ্থনা, ৰাজশ্ৰী, চাইনী, ময়ূৰী, জানমণি। ধুনীয়া লাগিছে। জানমণিক মাজত সোমাই ল'ব লাগিছিলে। এইফালে আমাৰ ফটোগ্ৰাফাৰ দৰকাৰ হ'লে ক'ব। এয়া আমাৰ ঝৰ্ণা হাই এটা দিয়া। ভাগত কি পৰিছে এয়া? এতিয়া মোবাইলটো বিকি দিবা, বহুত পাবা। পূৰা আইফোন এটা আছে নহয় বোলা, আইফোনটো ফটো মাৰি আছে। আৰু এতিয়া লৈ যাওঁ আপোনালোকক সোণাৰু দেশৰ মাজলৈ, আৰু আমাৰ কলেজলৈ প্ৰথম সোমাই পাই এইখন গেট। আৰু ভিতৰলৈ গৈ চাওঁ, আপোনালোকক অকণমান পৰিৱেশটো দেখাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ। এয়া দেখিছেনে, মোৰ লগৰবিলাকো আহি আছে। আৰু এতিয়া আমি পাইছোঁ দ্বিতীয়খন গেট, আৰু ইয়াত লিখা আছে স্বাগতম মৰাণ মহাবিদ্যালয়। কলেজৰ ভিতৰলৈ সোমাই আহিলোঁ, আৰু এতিয়া আমি অডিটৰিয়াম গৈ আছোঁ। গোটেইখিনি এইফালে আমাৰ আইদেউসকল আহি আছে। আৰু আজি চাইনীক বহুত মৰম লাগিছে আমাৰ চাইনীয়ে বেছিকৈ মানে মেখেলা চাদৰবিলাক নিপিন্ধে, তো আজি তাই পিন্ধি আহিছে। তাত কিউট লাগিছে তাইক। হাই পালকি, কৈ প্ৰাৰ্থনা। বাহ, আমি আৰু এতিয়া কলেজৰ ভিতৰলৈ সোমাই আহিলোঁ। এয়া দেখিছেনে, কলেজৰ প্ৰেক্ষাগৃহত কি ধুনীয়াকৈ নৃত্য প্ৰদৰ্শন কৰি আছে এগৰাকীয়ে। আৰু আজি আছে লোককৃষ্টি সমাৰোহ আমাৰ কলেজত, লিখা আছে ধুনীয়াকৈ বেনাৰখনত, আপোনালোকে হয়তো মন কৰিছে। আৰু শেষলৈ আছে সংগীত অনুষ্ঠান আৰু আমন্ত্ৰিত হুঁচৰিৰ দ্বাৰা হুঁচৰি প্ৰদৰ্শন। শেষলৈ ভিডিঅ'টো চাই থাকিলে আপোনালোকে সকলো গম পাব। তেতিয়াহ'লে ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাই থাকক, আৰু মোৰ লগতে আপোনালোকেও উপভোগ কৰক। উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আমি সময় প্ৰতি লক্ষ্য ৰাখি যিগৰাকী আটাইৰে শ্ৰদ্ধাৰ মৰাণৰ গৌৰৱ, লগতে আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, লোক সংস্কৃতিৰ গৱেষক ডক্টৰ অনিৰ্ভক্ষ্য ছাৰ আমাৰ মাজত উপস্থিত হৈছেহি। গতিকে আমি অনিৰ্ভক্ষ্য ছাৰক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে অনুৰোধ জনাইছোঁ। মহাবিদ্যালয়ৰ আমি সকলোৱে জানো যে জীৱনত কেতিয়াও শিক্ষা আহৰণ কৰি শেষ নহয়, কিবা এটা শিকিবলৈ থাকিয়ে যায়। আৰু আজি এই বিশেষ ব্যক্তিজনৰ পৰা আপোনালোকে বহুত কথা জানিব পাৰিব। আৰু এই বিশেষ ব্যক্তিজন হ'ল মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ অনিল শইকীয়া ছাৰ। মূলধন আজি ঝুমুৰ নাচিব ইয়াত, সেইটো
পৰিপুৰুষসকলে দি যোৱা মূলধন আজি এটা লোকগীতৰ সুৰ আজি মৰাণৰ তিনিগৰাকী শিল্পী নীল আকাশ কুসুম কৈলাশ বিপিন চাওডাং ইমান ধুনীয়া ধুনীয়া গীত গাইছে সেই গীতসমূহত চাব যে আমাৰ হাতা আই ঘৰ জ্যোতিও ও তিতিয়ে প্ৰণাম হৰি ও তিতিয়ে প্ৰণাম হৰি প্ৰীতিয়ে ফুটিলে এও গয়া হুলে জেং বিহুত কেনেকৈ ক'ব এই মৰম দান তোমালৈ চাওঁতে এই মৰম দান জপনা দেওঁতে এই মৰম দান ফুটিলে গয়া হুলে জানৈ তোমালৈ চাওঁতে জানৈ জপনা দেওঁতে জানৈ শুনৈ ফুটিলে গয়া হুলে এই তোমালৈ চাওঁতে জপনা দেওঁতে তোমালৈ চাওঁতে জপনা দেওঁতে ফুটিলে গয়া হুলে তোমালৈ চাওঁতে জপনা দেওঁতে ফুটিলে গয়া হুলে হয়নে কেইটা সুৰত গালো 5টা সুৰত গালো 5টা সুৰ 6টা সুৰ 10টা সুৰ অনেক সুৰত আমি গাব পাৰোঁ আৰু এই যে লোককৃষ্টি সমাৰোহ আমি পাতিছোঁ তাৰ উদ্দেশ্যই হৈছে যে ছাত্ৰ ছাত্ৰীসকলে মনৰ মণিকোঠাত কিমান সুৰ লৈ যাব পাৰে কিমান কথাৰ ছন্দ লৈ যাব পাৰে শ্ৰেণীকোঠাত পাঠদান হওঁতে 100ৰ ভিতৰত 30% লৈ যাব পাৰে আপোনালোকে যদি 20% লৈ যাব পাৰে আপোনালোকৰ কাৰণে গৌৰৱৰ কথা কেতিয়াবা এটা শব্দৰো এটা বিহু নাম হয় এটা শব্দৰ এটা বিহু নাম এটা শব্দৰ যেতিয়া এটা বিহু নাম হয় তাক জাত নাম বোলে আমাৰ বিহু নামবোৰ ইমানেই বিচিত্ৰ আৰু বৰ্ণাঢ্য হৈ পৰিলে যে অকল বিহু নাম বুলি ক'লে নোহোৱা হৈ পৰিলে নহ'ব তাক ভাগ কৰা হ'ল বোলে এয়া যোজনা বা জোঙাল নাম এয়া জাত নাম এয়া ঠেলা নাম এয়া জোৰা নাম এয়া ফকৰা যোজনা এয়া নেচ লগা বিহু নাম এয়া দুটা হৰি আৰু ৰাম আমাৰ বিহুসকল তাতকৈও আগবঢ়া যে এটা শব্দতে বিহু নাম কৰিম ক'ত গ'ল ধুনীয়া ওচৰলৈ আহা চাপিয়া ওচৰলৈ আহা ওচৰ চাপি নাহিবানা চাহনি তোমাৰ কামোহনি আছে মই এটা শব্দতে বিহু নাম বুলি কৈছোঁ ইয়াত কেইবাটাও শব্দ হৈ গ'ল শব্দটো হ'ল ৰেকি ৰেকি সেই শব্দটো আগতে কোনোবাই গীত বজাই আছিলে এটা শব্দটো এতিয়া আৰু এটা নামৰ লগত ইয়াক পুনৰাবৃত্তি কৰিব লাগিব তেতিয়া জাত নাম হ'ব ও তোমালৈ চাওঁতে জপনা দেওঁতে ফুটিলে গয়া হুলে দুটা শব্দত জাত নাম গুনুচা ওলাইছা এই গুনুচা ওলাইছা গুনুচা ওলাইছা এই গুনুচা ওলাইছা এইটো 4টা শব্দত জাত নাম লীলাৱতী প্ৰভাৱতী এমুকু ৰহিলা শব্দকেইটা মনত ৰ'বনে সবেই গাওঁ লীলাৱতী প্ৰভাৱতী এমুকু তাৰমানে কাৰোবাৰ ৰহিলা মানে মহিলা
মন হৰণ কৰিলা তে কেনেকৈ গাইছে এ লীলাৱতী পৰভাৱতী এমুক ৰহিলা হে এ লীলাৱতী পৰভাৱতী এমুক ৰহিলা হে আৰু এয়া দেখিছেনে আমি সকলো বিৰাট ধুনীয়াকৈ পৰম্পৰাগত সাজত সকলো আহিছে বেছিভাগেই মুগাৰ সাজতেই আহিছে দেখি ইমান ভাল লাগিছে চাওকচোন এবাৰ শেষৰলৈকে আৰু এতিয়া উপভোগ কৰোঁ আহক মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীয়ে প্ৰদৰ্শন কৰা হুঁচৰি
হুঁচৰি প্ৰদৰ্শন কৰে আৰু লগে লগে সাজু হৈ থাকিবলৈ আহ্বান জনালোঁ মৰাণ মহাবিদ্যালয়ৰ ঝুমুৰ দল। আৰু আমি জানো যে এখন ঠাইত যেনেদৰে বিভিন্ন ধৰণৰ মানুহে একেলগে বাস কৰে, তেনেদৰে এখন কলেজতো বিভিন্ন ধৰণৰ ল'ৰা ছোৱালীয়ে ছাত্ৰ ছাত্ৰীয়ে আচলতে শিক্ষা আহৰণ কৰে। আৰু সকলোৰে নিজৰ এটা পৰম্পৰাগত নৃত্য আছে প্ৰতিটো জাতিৰে। তো এইদৰে তেওঁলোকৰো নৃত্য প্ৰদৰ্শন কৰিছে, আপোনালোকে শেষৰলৈকে চাই থাকিব। ধুনীয়া নাচনীজনী চাই দিয়া এবাৰ। নাচ চাই ভাল লাগিলে তোমাৰ। আহক এতিয়া সকলোৱে মিলি উপভোগ কৰোঁ সমন্বয় ছোৱালী হুঁচৰি দলৰ দ্বাৰা প্ৰদৰ্শন কৰা হুঁচৰি।
Biar kau tak pilih,
প্ৰথমে হুঁচৰি ঝুৰি যাওঁ দেউতাৰ ঘৰলৈ কিমান দূৰ আমি বনিয়াৰ হুঁচৰি ঝুৰি যাওঁ ৰাইজৰ কুশলাৰ্থে ভোলা জয় আমি নবজালেও নবজাব কোনে আমি ভমনিয়া ধেমালি কৰিছো বহাগৰ বিহুতে পাই বিপিনিয়ে আৰু এতিয়া আমাৰ কলেজৰে কিছু ছাত্ৰ ছাত্ৰীয়ে পৰিৱেশন কৰিছে সংগীত অনুষ্ঠান তো আপোনালোকক সেইবিলাকো অলপ অলপ দেখাইছোঁ আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব Hi Lisa আমাৰ আইদেউ এয়া আকৌ এতিয়া আৰম্ভ হৈছে নমস্কাৰ সোণাৰুবাসী বসন্তৰ শেষত মই যাচিছো আপোনালোকলৈ মোৰ হিয়াভৰ শুভেচ্ছা আজি এই লোককৃষ্টি সমাৰোহত মই কেইটামান বিহুগীত আপোনালোকৰ আগত পৰিৱেশন কৰিবলৈ লৈছোঁ কিবা যদি ভুল ভ্ৰান্তি হয় তেনেহ'লে আপোনালোকে মোক ক্ষমা কৰিব আৰু এতিয়া সাংস্কৃতিক অনুষ্ঠানৰ বাবে বাদ্যযন্ত্ৰ বজোৱাসকলে তেওঁলোকৰ বাদ্যযন্ত্ৰসমূহ ঠিক কৰি লৈছে আৰু আপোনালোকক ক'বলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ যে আপোনালোকে ষ্টেজত যিসকলক দেখি আছে বাদ্যযন্ত্ৰ বজোৱাসকলেই হওক বা গীত পৰিৱেশন কৰিবলৈ ৰৈ থকাসকলেই হওক সকলোবোৰ মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু এওঁলোক খুব প্ৰতিভাসম্পন্ন আৰু সুকণ্ঠৰ গৰাকী যদি আপোনালোকে ভিডিঅ'টো শেষৰলৈকে চাই থাকে তেতিয়া আপোনালোকে গম পাব আমি আপোনালোকক চিনাকি কৰিব বিচাৰিছোঁ জি মণি চুতীয়া মৰাণ মহাবিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী ধন্যা দাস মৰাণ মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী লগতে মৰাণ মহাবিদ্যালয় 2021-22 বৰ্ষৰ ব্ৰহ্মপুত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ গায়িকা আমি চিনাকি কৰিব বিচাৰিছোঁ অমনদীপ গগৈ অসমীয়া বিভাগৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰ লগতে মহাবিদ্যালয় ছাত্ৰ কলা সভাৰ সাংস্কৃতিক সম্পাদক আমি চিনাকি কৰিব বিচাৰিছোঁ প্ৰান্তিক আমি প্ৰবাল ফুকনৰ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ
ইয়াৰ পিছতে আমি এখনি ফুলাম গামোচাৰে মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ এজন সুদক্ষ বাঁহীবাদক সংকল্প বৰা ককাইদেউ। গতিকে সংকল্প বৰা ককাইদেউকো এখনি ফুলাম গামোচাৰে আদৰ সম্ভাষণ জ্ঞাপন কৰিবৰ বাবে তুল্যই গোহাঁইক আহ্বান জনালোঁ। আমি মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ কীবৰ্ডত সহায় কৰা নিখিল গুপ্তা ককাইদেউক। গতিকে তেখেতক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাবৰ বাবে ভায়লিনা ফুকনক আহ্বান জনালোঁ। আমি মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ তাবলা আৰু ঢোলকত বাদ্য সংগত কৰা মানৱ দেৱনাথক। গতিকে মানৱ দেৱনাথক এখনি ফুলাম গামোচাৰে মৰম আৰু স্নেহ যাচিব জয়ন্তী দত্ত আলোচনী বিভাগৰ সম্পাদিকা। আমি মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ মৰাণ মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ লগতে আজি সংগীত অনুষ্ঠানত পেডত সংগত কৰা ককাইদেউ দীপ বৰুৱা ককাইদেউ। গতিকে দীপ বৰুৱা ককাইদেউক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব ভদ্ৰাৱতী বৰুৱাই। আমি গীটাৰত সহযোগ কৰা অন্য এগৰাকী আমাৰ মহাবিদ্যালয়ৰ ছাত্ৰ অভিজিত ফুকনক এখনি ফুলাম গামোচাৰে মৰম আৰু স্নেহ যাচিব বিচাৰিছোঁ। তেখেতক মৰম আৰু স্নেহ যাচিব আমাৰ উৎসৱ বিভাগৰ সম্পাদিকা শ্যামলী শইকীয়াই। আমি কেইগৰাকী বাদ্যযন্ত্ৰীলৈ আমি আমাৰ তৰফৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিহু গ'লে আমি একেলগে বিহু উৰাম দেই। প্ৰথমতে আমি বিহুৰে আৰম্ভ কৰিম। বিহু লাগিব নাই? জানো প্ৰথমে সকলোকে মোৰ মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। প্ৰথমতে এটি আধুনিক গীতেৰে আৰম্ভ কৰিব লৈছোঁ। সকলোৱে সহায় কৰিব। আহি পালোঁ ৰুম একদম ভাগৰুৱা দেই।
ঘামি জামি অৱস্থা নাই, অকণমান নাছিলোঁ বাৰু। আৰু এইকেইদিন যিহেতু মই ভিডিঅ' দিয়াই নাই, সেইটো কাৰণে আজি ভিডিঅ'টা ষ্টাৰ্ট কৰিলোঁ আৰু আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। মানে আমিও যিহেতু প্ৰগ্ৰেমটো চাই ভালেই পালোঁ, সেইকাৰণে আপোনালোকেও মানে বিশ্বাস যে আপোনালোকেও চাই ভালেই পালে। আৰু এইকেইদিন ভিডিঅ' দিয়া নহ'বই, আকৌ মই 27-28 তাৰিখে চাগে ঘৰ যাম, তেতিয়া আকৌ এটা ভিডিঅ' ষ্টাৰ্ট কৰিম আৰু আজিৰ ভিডিঅ'টোৰ পৰা মই এনেকৈ বিদায় লৈছোঁ, একদম ভাগৰুৱা। তো তেতিয়াহ'লে এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছোঁ। বাই বাই।